দাপৰ যুগৰ বসুমতী আই বসুমতীৰ কান্দোন ভগৱান শ্ৰীকৃষ্ণই শুনিলে। এই কলি যুগৰ আই বসুমতীৰ কান্দোন কোনে শুনিব? প্ৰশাসনে শুনিবনে নে চৰকাৰে শুনিব? বিহালীত চলি আছে ভূমি খননৰ, অবৈধ ভূমি খননৰ আৰু নদী কাষৰীয়া অঞ্চলৰ যোনটো বনাঞ্চল অঞ্চল আছে বা বাফাৰ জোন আছে সেইবোৰৰ খননৰ প্ৰতিযোগিতা। ইয়াত অবৈধভাৱে কোনে কেনেদৰে লুটি নিব পাৰে মাটি খান্দি ইটা ভাটাৰ নামত সকলোৱে ইয়াত আহি উপস্থিত হয়। হয়তো ইয়াৰ স্থানীয় লোকো ইয়াত জড়িত আছে আৰু ডাঙৰ ডাঙৰ জেচিবি লৈ আহি বহিৰাজ্য বা আমাৰ ইয়াৰ এলেকাৰ বাহিৰৰ পৰাও আহিছে এইসকল। আৰু এই ধৰণে মই দেখাব বিচাৰিম কি ধৰণে ইয়াত চলি আছে আমাৰ প্ৰতিযোগিতা অবৈধ মাটিৰ খননৰ। চাওক কিদৰে চলি আছে এই অবৈধ মাটি আমাৰ যি খনন কাৰ্য, তাক ৰুলৰ কি নীতিৰ বা কি পলিচিৰ আধাৰত লৈ এইদৰে নদী কাষৰীয়া অঞ্চল আৰু বনাঞ্চল অঞ্চল এনেদৰে কাটিবলৈ তেখেতসকলে সাহস পাইছে। মই প্ৰশাসন বা চৰকাৰৰ পৰা জানিব বিচাৰোঁ যে কি সাহসত পাইছে এইটো। আমাৰ কি প্ৰশাসন আছে নেকি যে তেখেতসকল কি ধৰণে এই ধৰণৰ বাধা দিব পৰা নাই? তেখেতসকলৰ বিষয়া নাই যদি কওক, আমি বিষয়া ইয়াত অথৰিটি দিয়ক আমাক, আমি অথৰিটি তাত বন্ধ কৰিবলৈ আমাক অথৰিটি দিয়ক, আমি বন্ধ কৰি দেখাম। তেখেতসকল যদি ইমান কৰ্মহীন মানুহ আৰু ইমানেই যদি তেখেতসকলৰ গাত তেজ নাই, আমাক দিয়ক অথৰিটি চৰকাৰে, আমি বন্ধ কৰিম ইয়াক। চৰকাৰে যি আমাৰ নদীৰ টানেল ডিব্ৰুগড়ৰ পৰা নুমলীগড় হৈ যি টানেল বনাইছে, হয়তো বিহালী তাত এতিয়াৰ পৰা আৰম্ভণি হৈ গ'ল। চাওক কিদৰে এইদৰে কিমান দ খান্দিছে। ইয়াত টানেল বনাই আছে নেকি ব্ৰহ্মপুত্ৰত সংযোগ কৰিব বিহালীক? চাওক গহপুৰ সংযোগী টানেল নেকি এইটো? বন বিভাগৰ এই মাটিবিলাকক কি টানেল বনাবলৈ বন বিভাগে পাৰ্মিট দিছে নেকি আমাৰ ইটা ভাটাসকলক? চাওক কিদৰে তেখেতসকলে খান্দিছে, কিমান ফুট তলত, 20 ফুট 15 ফুট তলত কেনেদৰে খান্দি আছে। চাওক এইদৰে টানেল বনোৱাৰ প্ৰতিযোগিতা। আৰু নাই বন বিভাগ এই ক্ষেত্ৰত শুই থাকে বন বিভাগ। তেখেতসকলক যিমান আমি আবেদন নিবেদন কৰি ভাগৰি পৰিছোঁ, তেখেতসকল নাজানো কি ধৰণে তেখেতসকলে কি কাৰ্য কৰিবলৈ তেখেতসকল আছে। হয়তো তেখেতসকলে ভাবে যে মাহৰ শেষত চেলাৰীটো আহিলে আমাৰ কৰ্তব্য বোলা বস্তু একো নাই। এইদৰেই চলি আছে আমাৰ এই ধৰণৰ খনন কাৰ্য। বিশ্বনাথ তথা বিহালীৰ বন বিষয়াসকললৈ মোৰ প্ৰশ্ন, মোৰ অপেন চেলেঞ্জ হয়। তেখেতসকলে কি বন আইন নাজানে নেকি? তেখেতসকলে বন আইন নাজানে যদি মোৰ ওচৰত আহক, মই তেখেতসকলক শিকাই দিম। এটা আৰ্টিকল তেখেতসকলক অনুবাদ কৰি দিম, ভালদৰে বুজাই দিম। আৰু খনন কাৰ্যৰ কি ধৰণৰ পলিচি আছে মই ভালদৰে বুজাই দিম। তেখেতসকলে মোৰ ওচৰলৈ আহক। আৰু তেখেতসকলে কৰ্মপৰত পলিচি নাই যদি কোনো নিজৰ ববীয়া, মই পলিচি বনাই দিম তেখেতসকল আহক মোৰ ওচৰত। কিদৰে এইবোৰ বন্ধ কৰিব লাগিব, কি ধৰণে এইধৰণে আমাৰ এই অবৈধ কাৰ্যসমূহ কেনেধৰণে বন্ধ কৰিব লাগিব, তাৰ বিষয়ে মই পলিচি বনাই দিম তেখেতসকলক। মই তাৰ বিভিন্ন ধৰণৰ নীতি নিয়ম আপোনালোকক দেখাই দিম। মইতো মোৰ হাতত কোনো প্ৰশাসনিক অধিকাৰ নাই, কোনো অথৰিটি নাই। মই কিন্তু এই সমস্যাসমূহ দেখাবহে পাৰিম। ইয়াক সমাধান কৰিব পাৰিব কেৱল মাত্ৰ প্ৰশাসন আৰু চৰকাৰে। তেখেতসকলৰ পদক্ষেপতহে এনেধৰণে আমাৰ এই যোনবিলাক সমস্যা আছে তেনেধৰণে সমাধান হ'ব।